নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ আৰু আজি নতুন এটা ব্লগ লৈ আহিছোঁ। আজি হৈছে শুকুৰবাৰ আৰু আজি আমাৰ ঘৰত ধান দাইছে, সেইকাৰণে আমি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো এতিয়া 9:30 বাজিছে। এতিয়া আমি পথাৰত মাহেঁতি গ'লে বাৰু, আমাৰ দাৱনীখিনিও আহিলে এতিয়া। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো লাষ্টলৈকে চাই থাকক। আমি এতিয়া পথাৰলৈ যাম এতিয়া চাহ দিবলৈ। তো এতিয়া ভিডিঅ'টো চাই থকা আৰু ঘৰত এতিয়া কাম আছে, কামখিনি কৰি লওঁ। যেনেকৈ এতিয়া ভাত বনাবলৈ শাক পাতি মই কাটি দিব লাগিব, শাক চাকবোৰ বাইক। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু এতিয়া মই ৰ'দ লৈ আছোঁ। এতিয়া মোৰ অলপ ঠাণ্ডা লাগিছে মানে এতিয়া। তো ৰ'দটো বেয়া ডাঙৰকৈ দিছে। মই বাৰান্দাতে বহি আছোঁ আমাৰ। আৰু এইফালে আমাৰ ধান আনিলে, এইখিনি অলপ মানে কেইডোবাৰমান দাইছিলে, সেইখিনি ধান আনিলে এতিয়া। আৰু এইখিনি আজি দাই শেষ কৰিব। তো এতিয়া মই ৰ'দ লৈ আছোঁ, চব ৰ'দটো পুৰা ডাঙৰকৈ দি আছে। চ' এতিয়া আমি চাহ দিব ওলালোঁ। আমি এফালে 3টাৰ পৰা ৰ'দটো দিছে, সেইকাৰণে ভালকৈ ধৰিব পৰা নাই। তো আমি এইফালে 3টা ওলালোঁ। সেইফালে পাছফালৰ পৰা দেখাই দিছোঁ। সেই 3জন আমি পূৰা চাহ দিবলৈ। এইটো মই টোপোলাটো লৈ লৈছোঁ। এইফালে টোপোলাটো লৈ লৈছোঁ মই। আমি আমাৰ পথাৰ পাই গ'লোহি। ইয়াতে আমাৰ পথাৰ আছে। এতিয়া আমাৰ পানী একজন বেছি হৈ গ'ল, এজন। এতিয়া আমি 4জন হৈ গ'ল। এতিয়া আমি পথাৰ গৈ আছোঁ এইফালে। এয়া পথাৰ পাই গ'লোঁ। আমাৰ সেইকেইজনী দাৱনীকেইজনী। থলে নাযায়, কি নকশা কৰিবলৈ শিকাই পথাৰলৈ নিয়াৰ কাৰণে। পিঠন খাবলৈ মন নাই যদি সোমাই থাকোঁ তাৰ ভিতৰত। খেদি মাৰিম গেম এটা হাই মোক কৈছেনে? হেল্ল' এভৰিৱান, আপোনালোক এতিয়া ইউটিউবত উঠি আছে। জাপি লোৱা ভাগে, টেঙা গছোৱা ভাগে। জিলেলে কালিলৈ যামে গৈ মই অৰুণাচললে। চবকে তুলিছো। ওচৰলে গ'লো ৰ'ব। আমি টেঙা খাই আছোঁ। ইয়াত টেঙা, এইখিনি নিমখ, এইখিনি জলকীয়া, ইয়াত গুচাই আছে। আমাকো দেখা ডেঞ্জাৰ বস্তুতে নিজৰখিনি দাই আছেগে। তো এতিয়া আমি চাহ দি আহিলোঁগৈ পথাৰৰ পৰা। এতিয়া আমি নিছিলোঁ পন্থিলত, এইখিনি আমি এতিয়া মোনাত লৈ আহিলোঁ। এতিয়া আমি দুজনে আছোঁ আৰু। ঘৰ পাই গ'লোহি। আৰু এইফালে চাওক, আমাৰ কিমান ধুনীয়াকৈ নাৰ্জী ফুল ফুলিছে পূৰা গছজোপাত, দেখিছে? এইজোপা আৰু আছে, এইখিনি খেৰ এইফালে আছে, আৰু এইডোখৰত আছে, আৰু এইডোখৰত আছে। আৰু এতিয়া আমি ঘৰ পাই গ'লোহি। এতিয়া আমাৰ চাহ দিয়া হৈ গ'ল, আৰু এতিয়া আমি ভাতৰ যোগাৰ কৰিব লাগে। তো এতিয়া মই শাক পাত কাটিবগৈ লাগে। তো এতিয়া যি শাক আছে মই কাটি দিওঁ আৰু তাৰপিছত বায়ে বনাব আৰু। তো আপোনালোকক দেখাই থাকিম আৰু কি হয়। এই শাক কাটি হৈ গ'ল। এইখিনি আমি শাক মানে কাটি আছোঁ। আৰু এইখিনি কি দাংবডি নিচিনা এইখিনি। তাৰপিছত এইখিনি লেচেৰা মাহ, এইখিনি আৰু এইখিনি আলু, আৰু এইখিনি লেচেৰা মাহ কাটিব আছে। আৰু এইফালে ৰঙালাও কাটি আছে বাই,
এইফালে ৰঙালাও আৰু এইফালে হৈছে এইখিনি টেঙামৰা গুটি। এইখিনি জেলি বনাবৰ বাবে এইখিনি আমি এনেকৈ কুটিলোঁ টেঙামৰা গুটিখিনি। তো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে। আকৌ প্ৰথম জেলি বনাবলে জেলি বনাবলে টেঙামৰা জেলি বনাবলে গুচাই থৈ দিছে। এইবোৰ টেঙামৰা বুলি কয় নে? এইবোৰ কি কয়? লেচেৰামৰা। এইবোৰ আলু, এইবোৰ লেচেৰামৰা ভাজি বনাবলে। এইবোৰ ৰঙালাও আৰু দেখাই থাকিম কি কি বনাব কি বনাম দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? আমাৰ লেচেৰামাহ কেইটামান কম হৈছে, সেইকাৰণে আকৌ ছিঙিছে পাপাই। এইফালে এইজোপা আমাৰ লেচেৰামাহ। ঐ ছিঙিব পাৰিছে নাই দে? হা কিমান ছিঙিলি? অকল এডালে কি হ'ব আকৌ? আইতাহঁতৰ বাৰীৰ পৰা জলকীয়া আনিব গৈছোঁ, একদম নুশুটাকৈ। সুধিবলৈ এডোখৰত মানুহ নাই, এইফালে মই পৰা বাৰীয়ে বাৰীয়ে গৈ আছোঁ জলকীয়া আনি পেলাই। আৰু এইজোপা হৈছে জলকীয়া গছজোপা। এইজোপাই জলকীয়া গছজোপা দেখিছে নাই? এইকেইটা একদম পোৱালি পোৱালি জলকীয়া। এতিয়া আমি পথাৰলৈ যাবলৈ এইখিনি চব ৰেডি কৰি ল'লোঁ। এইখিনি ভাত হৈছে আৰু এইখিনি চব্জি, বুট দাইল চব্জি, আৰু এইখিনি হৈছে ভাজি, আৰু এইফালে হৈছে কণী, এইখিনি চাটনি, আৰু এইখিনি জ্বলা নিদিয়া চাটনি, আৰু এইখিনি হৈছে জেলি, এইফালে পানী বটল। পূৰা আমাৰ এইখিনি আমি পথাৰলৈ যাবলৈ ওলাইছোঁ এতিয়া। এতিয়া আমি পথাৰলৈ ভাত লৈ গৈ আছোঁ। এইখিনি চব্জি লৈছে, ভাত আমাৰ পিছে পিছে আহি আছে। দেখিছে, এইটো মই মোনাই অকল পাওঁ বাৰু, অকল মই মোনাই লৈ যাওঁ পথাৰলৈ। এতিয়া আমি গৈ আছোঁ। এইডোখৰ মানুহ যাবলৈ পৰা জেওৰা ভাঙি দিছে। এয়া পকা ধানৰ মাজে মাজে পূৰা গৈ আছোঁ। সেইফালে এই কিজন, ঐ টিকলি পাৰিছা নাই আনিবলৈ? পাৰিছ? ভাত খাবি নাই এতিয়া? কাঁহী এপিনে পিছপিনে এখন থৈ দিলে, হেৰিয়ত এখন এই মইনা কাম নাজানে, অংক নাজানে। আছে আছে ভাত খাওঁ হা। মোক কাপখন দি দিলোঁ অকল। এতিয়া আমি ভাত দি আহিলোঁ। আমাৰ দাৱনীখিনি আকৌ ধান দাব লাগি গ'ল। দেখিছে ধুনীয়াকৈ। এতিয়া আমি ঘৰ গৈ আছোঁ। কিছে এয়া আৰু এতিয়া আমি ঘৰ পালোহি। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু এয়া আমাৰ খেতি আজি উঠিলোঁ, আৰু দাই মেলি আজি শেষ হ'ব। তো সেইখিনিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো।